আজি হাবৰাখাত মহাবিদ্যালয় কৃষ্ণাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। মুঠ 935 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভোটদানেৰে ভাগ্য নিৰ্ণয় কৰিব 40 গৰাকী প্ৰাৰ্থীৰ। আজি হাবৰাখাত মহাবিদ্যালয় কৃষ্ণাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি উখল-মাখল হাবৰাখাত মহাবিদ্যালয় চৌহদ। জানিব পৰা মতে 2023-24 বৰ্ষৰ কাৰ্যকালৰ বাবে অনুষ্ঠিত আজিৰ নিৰ্বাচনত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীসহ বিভিন্ন ছাত্ৰ সংগঠনৰ সমৰ্থনত মুঠ 40 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক, গুৰু ক্ৰীড়া বিভাগ সম্পাদক, লঘু ক্ৰীড়া বিভাগ সম্পাদক, ছাত্ৰ জিৰণি কোঠা আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা, তৰ্ক আৰু আলোচনা বিভাগ সম্পাদক, সংগীত আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক, মহাবিদ্যালয় আলোচনী সম্পাদক, সমাজ সেৱা বিভাগ সম্পাদক তথা উৎস বিভাগ সম্পাদক পদ দখলৰ বাবে এই 40 গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে। এই প্ৰাৰ্থীসকলৰ মাজত আছে আছু সমৰ্থিত দিলদাৰ ৰাভা, আইএফ আলী, মিন্ময় ৰায়, ভাস্কৰজ্যোতি ৰাভা, ইন্দ্ৰজিৎ নাথ, শুভম ৰাভা, বিক্ৰম ৰাভা, হিমাক্ষী নাথ, কৌস্তুভা মণি ৰায়, বৰষা ৰায়, অংকুৰজ্যোতি কলিতা, উপাসনা নাথ আৰু উৎপল নাথ। আনহাতে আনছু সমৰ্থিত প্ৰাৰ্থীসকল হ'ল ছিদ্দিক আলী, শামীম আলম, হাফিজুল খান, অভয় কৰ্মকাৰ, মমিনুৰ আলী, অভিজিত বসুমতাৰী, মহম্মদ ৰায়হান আলী, লাজমিনা বেগম, প্ৰাণগোপাল বৰ্মন, শামিমা বেগম, ৰেজ্জাক আলী, আকিমুল মণ্ডল আৰু ছামনুৰ আলম। সেইদৰে SMSS, NSUI আৰু CYSS সমৰ্থিত প্ৰাৰ্থীসকল হৈছে নেকিবুল আহমেদ শ্বেখ নেকিব, জেছমিনা বেগম, ছাহিল হুছেইন, ছাইমুন ইছলাম, ফুলউদ্দিন শ্বেখ, হাফিজুল ইছলাম, মনিৰুল ইছলাম, চানমণি বেগম, পপি ৰাভা, শ্বাহিনা ইয়াছমিন, মফিজুল শ্বেখ, বছৰুল বাছিত আৰু নুৰ আলম। ইফালে একমাত্ৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকী হৈছে পস্মিতা ৰাভা। মহাবিদ্যালয় সূত্ৰে জানিব পৰা মতে আজি পুৱা 7:30 বজাৰ পৰা আবেলি 1 বজালৈ অনুষ্ঠিত হ'ব ভোটদান। মুঠ 935 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভোটদান কৰি নিৰ্বাচনত অৱতীৰ্ণ 40 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। আজি আবেলি ঘোষিত হ'ব ফলাফল।